নবায়ন পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ মই পৰিস্মিতা আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। মই গা পা ধুই কৰি ৰেডি হ'লোঁ আৰু এতিয়া বাজিছে 10টা। যিহেতুকৈ আজি দেওবাৰ হয় তো ভাবিলোঁ আজি দিনটো কি কৰোঁ সকলোখিনি দেখুৱাম আৰু লগতে আজি ছাৰপ্ৰাইজ পাৰ্টি এটাও আছে, সেইটোও আপোনালোকক দেখুৱাম। আৰু মই এতিয়া মানে ভাত খাবলৈ ওলাইছোঁ। ভাতৰ লগত বিশেষ একো নাই, মাছ মাংস। এয়া পাপৰ লৈছোঁ, এডোখৰ নেমু লৈছোঁ যিহেতুকৈ গৰম দিন, নেমু খাই ভাল লাগে। আৰু লগতে এটা জলকীয়া লৈছোঁ আৰু এইখিনি মই দহি কচু ভাজি, তাৰপিছতে এইখিনি চালাড লৈছোঁ আৰু এইখিনি মই কোমোৰা এনেকৈ চকলিয়াই ভাজিছিলোঁ আৰু দুডোখৰ পটল লৈছোঁ। এইখিনিতো ভাত আৰু সকলোৱে জানে। আৰু এইখিনিৰ লগত লৈছোঁ দালি। বিশেষ একো নাই, আজি একেবাৰে নিৰামিষ ভাত হয়, কিন্তু অলপমান বনালোঁ কিবা কিবি, যিহেতুকৈ খালী ভাত ইমানো খাই ভাল নালাগে কেতিয়াবা, সেয়েহে বনালোঁ। এতিয়া ভাতকেইটা খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই যাম। আৰু মোৰ আশা থাকিল ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি। আৰু ছাৰপ্ৰাইজ পাৰ্টিনো কি সেইটো চাবলৈ নাপাহৰিব। তেনে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে মোহনভোগ। ইয়াত কল, গাখীৰ, তাৰপিছতে ঘিউ, মৌ, তাৰপিছত চেনি, চাউল, তাৰপিছতে এনেকৈ কৰি পেলাই বনায় এই ভোগটো মানে আমাৰ পথাৰত দিয়ে গৰখীয়াসকলে, যিহেতুকৈ আমাৰো গৰু আছে আৰু লগতে খেতি কৰে। খেতি কৰাৰ আগত এই ভোগ ভাগ দিয়া হয়। আগতে খিচিৰিও বনায়, কিন্তু এইবাৰ বনোৱা নাই, কাৰণ এইবাৰ কৰোণা বহুতেই বেছি। সেইকাৰণে মানে একদম সৰুকৈ যেন তেনে পাতি থৈছে, কাৰণ বছৰটোত মানে পাতেই খেতি কৰাৰ আগত। এইটো নিয়ম আছে এইফালে, আপোনালোকৰ সেইফালে নিয়ম আছে নাই ক'ব। এই মোহনভোগটোক থলভোগ বুলিও কয়, এইটো যিহেতুকৈ পথাৰত দিয়া হয়। এতিয়া এইটো খাওঁ মই, খাবলৈও খুবেই ভাল লাগে। তেনেহ'লে এইটো খাই লওঁ এতিয়া। আপোনালোকৰ সেইফালে এনেকুৱা ধৰণে মোহনভোগ দিয়ে নে নিদিয়ে কমেণ্ট কৰি জনাবচোন। কালি ৰাতি বহুত বতাহ মাৰিছিলে আৰু আম বহুত সৰিলে। মই তাৰে কেইটামান আম বুটলি আনিছোঁ, ইমানো অনা নাই। ভাবিলোঁ যে মিঠা আচাৰ বনাম। এয়া এনেদৰে ধুই লৈছোঁ। এয়া মই মিঠা আচাৰ বনাবৰ কাৰণে বুটলি আনিছোঁ। আপোনালোকে বাৰু আচাৰ বনালে নাই জনাবচোন। যিহেতুকৈ এতিয়া আমৰ বতৰ, আম বহুত লাগিছে আমাৰ গছত। চাওকচোন ইমান ডাঙৰ ডাঙৰ হৈছে আমকেইটা, আৰু আমকেইটা মিঠাও হয়। সেই আচাৰ বনাবলৈ খুব ধুনীয়া হ'ব। এয়া মই এনেদৰে উলিয়াই লৈছোঁ আমকেইটা। দুটামান অৱশ্যে এনেকুৱা ধৰণে ফাটি গৈছেগৈ, ওপৰৰ পৰা সৰুতে ফাটি যায় এই আমজোপা। গোটেইখিনি ভালকৈ ধুই লৈছোঁ, পানীৰ পৰা অকণমান সময়ৰ কাৰণে টুকি ল'ম। সেইখিনি আমখিনি মই পানীৰ পৰা উঠাই ল'লোঁ আৰু এইখিনি মই এতিয়া ভালদৰে কাটি ল'ম। মিঠা আচাৰ বনাম যিহেতুকৈ বাকলিটোও গুচাই ল'ম। এনেকুৱা ধৰণে মই বাকলিটো গুচাই লৈছোঁ। আপোনালোকেও এনেকুৱা ধৰণে বাকলিটো গুচাই ল'ব আৰু মাজৰ যিটো গুটি থাকে সেই গুটিটো উলিয়াই দিব। মিঠা আচাৰ বনাম মই, আৰু এই আচাৰটোক কোনোবাই মুৰাব্বা বুলিও কয়। খাবলৈ খুবেই ধুনীয়া হয় এনেদৰে বনালে। আপোনালোকে যদি বনোৱা নাই তেনেহ'লে এনেদৰে এবাৰ বনাব পাৰে। এতিয়া ইয়াত মই চেনি বাতিৰ এটাৰে এবাতি দিম।
ভিনেগাৰ 2 চামুচ দিম। তাৰপিছত এইখিনি এনেদৰে ভালকৈ মিক্স কৰি দিম। পৰি গৈছে মই এক ৰাতিৰ কাৰণে এই আমখিনি এনেদৰে ৰাখি দিম, কিন্তু ভালদৰে ঢাকি ৰাখিম, নহলে কিবা পৰিব পাৰে ইয়াৰ ওপৰত। হৈ গ'ল মোৰ এইখিনি। এতিয়া এইখিনি মই ঢাকি ৰাখোঁ। মা বাৰ্থডে বুলি এনেদৰে সৰুকৈ পাতিছোঁ। বেছিকৈ একো যোগাৰ কৰা নাই, যিহেতুকৈ কৰোনাও বহুত বেছি আৰু কাকো মাতিবও নোৱাৰি। আৰু যিহেতুকৈ সেইদিনাখন ছানডে আছিল আৰু লগতে ইলেকশ্যনৰ ৰিজাল্ট দিছিলে, ইমান মানুহ আহিবও নোৱাৰে। তো আমি কাকো মাতা নাছিলোঁ। ঘৰতে কেৱল আমাৰ ঘৰৰ যিকেইটা মানুহ আছে সেইকেইটাই আমি বাৰ্থডে পাতিলোঁ। এনেকুৱা ধৰণে একেবাৰে সৰুকৈ যেন তেনে থুলমূলকৈ পাতি থলোঁ। কিন্তু ভাবিলোঁ যে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাওঁ কেনেদৰেনো পাতিলোঁ। এইটো হৈছে মাৰ বাৰ্থডে কেক, আৰু কেকটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে আমি অকণমান থুলমূলকৈ মানে পাতিছোঁ, বেছি ডাঙৰকৈ পতা নাই, সেয়ে বেছি একো আয়োজনো কৰা নাই। আজি আমি মাৰ বাৰ্থডেটো এনেকৈ পাতিলোঁ, বিশেষ একো কৰা নাই, একেবাৰে সৰুকৈ পাতিলোঁ। তাকে ভাবিলোঁ যে ভিডিঅ' বনাই আপোনালোকক অকণমান দেখুৱাওঁ কি কিনো কৰিলোঁ, কি কি কৰা নাই। আজি যদি মই বনোৱা ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু যদি কোনোবা নতুন বন্ধু বান্ধৱীয়ে মোৰ আজি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে প্ৰথমতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো টিপি অল কৰি দিব। তেতিয়াহে মই পুনৰ যি ভিডিঅ' দিওঁ আপোনালোকলৈ পোনপ্ৰথমতে ন'টিফিকেশ্যন যাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই পৰিস্মিতা আপোনালোকৰ ওচৰলৈ আকৌ আহিম। লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।